মই আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গীতা মন্দিৰলৈ যাওঁ ফুৰিব। এইফালে মন্দিৰ এটা আছে, ধুনীয়া প্লেচ এটা। আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক। আমি গীতা মন্দিৰ উঠিছোঁ, এতিয়া মেইন গেটটো পালোঁ। ইফালে উঠি গ'লে 2 কিলোমিটাৰমান গ'লে গীতা মন্দিৰ পাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। बहकी सभी जुबां है हम हैं हजारों में আমি এতিয়া মন্দিৰটো আহি পালোঁ। মন্দিৰৰ কাষতে চাওক, ধুনীয়া বান্দৰ চান্দৰ আছে এইফালে। চাব দে আপুনি ইফালে। আপোনালোকে ইয়াত বান্দৰকেইটা চাব পাৰে। এইটো মাক, এইটো হৈছে দেউতাক, এইটো হৈছে পুতাক, এইটো হৈছে চলি সংসাৰ। চাওক এনেকুৱা মৰম আছে চাওকচোন। মানুহৰে এনেকুৱা মৰম নাই মানে ইয়াতে যেনেকুৱা মৰম আছে, ইয়াতৰ মৰম একেলগে চাওকচোন। এটাই অকনি চাই আছে এটাক, এটাই অকনি চাই আছে এটাক, এটাই অকনি চাই আছে এটাক। চাইছে তাৰে মৰম। আমি এতিয়া এই মন্দিৰটোত সোমাই আহিলোঁ। মন্দিৰটো আপোনাৰ কাষৰ বেকগ্ৰাউণ্ডটো চাব পাৰে আপোনালোকে। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আপোনালোকে চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো বেছি লম্বা নহ'ল। ইয়াতেতো আহি কেনে ফিল্ম শ্বুটিং কৰা, চিৰিয়েল শ্বুটিং কৰা একো দেখা নাপালোঁ। এইখিনি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিলোঁ।